ফ্ৰেণ্ডছ আজি এটা মই নতুন কথা আপোনালোকক জনাব বিচাৰিছোঁ মানে আমি যে বিহু ফাংচনত প্ৰাইজ দিওঁ স্কুল কলেজত প্ৰাইজ দিওঁ ট্ৰফি দিওঁ সেই ট্ৰফিটো কেনেকৈ প্ৰিণ্ট হয় আপোনাৰ জানিব মন নাযায়নে অৱশ্যে ময়ো জনা নাছিলোঁ আজি মই নিজে চালোঁ আৰু আপোনালোকৰ কাৰণেও ভিডিঅ' কৰিছোঁ আপোনালোকে চাওকচোন ভিডিঅ'টো চাই কেনে পায় মোক জনাব থেংক ইউ এয়া মই আহিছোঁ লখিমপুৰৰ মাষ্টাৰ মাইণ্ড প্ৰিণ্টিং প্ৰেছলৈ তেখেতে ট্ৰফিটোৰ জোখমাখ লৈছে যিটো ট্ৰফিৰ অৰ্ডাৰ আহিছে আৰু এয়া টাইপিং কৰিছে যি তেওঁলোকে অৰ্ডাৰ কৰিছে ট্ৰফিত প্ৰিণ্ট কৰিবলৈ এইখিনি ধুনীয়াকৈ টাইপ কৰি লৈ ডিজাইনিং কৰিছে বেকগ্ৰাউণ্ডত যিটো কাষ্টমাৰৰ পচন্দ হয় বেলেগ বেলেগ কাষ্টমাৰৰ বেলেগ বেলেগ চইচ আৰু এইটো হৈছে ট্ৰান্সপাৰেণ্ট শ্বীট এখন এইটো ডিজিটেল প্ৰিণ্টিং মেচিন তাত প্লেচ কৰা হৈছে আৰু ডিজিটেল প্ৰিণ্টিং মেচিনটো কম্পিউটাৰৰ লগত কানেক্ট হৈ আছে তো সকলোখিনি তেওঁ ছেটিং কৰি লৈছে মেচিনত এতিয়া এইফালেদি আপোনাৰ প্ৰিণ্ট হৈ ওলাই আহিব ট্ৰান্সপাৰেণ্ট শ্বীটখন এইফালে আহিব এয়া আহি গ'ল আৰু এইটোৰ এটা আউটলাইন আছে আউটলাইন মতে তেওঁ কাটি ল'ব ধুনীয়াকৈ ট্ৰফিত যিহেতু ফিক্স কৰিব লাগিব কাটাটোহে অকণমান টাফ যেন লাগিছে মোৰ যিহেতু খুব কনচেনট্ৰেট দি কাটিব লাগিব এইটো হৈছে এটা গল্ডেন মেটেল শ্বীট এইটো চিলভাৰ কালাৰতো পোৱা যায় যিহেতু আমাৰ ট্ৰফিটো গল্ডেন কালাৰৰ হয় চ' তেওঁ গল্ডেন কালাৰ লৈছে আৰু তাৰ আঠা লগোৱা থাকে চেল্ফ এডহেচিভ আৰু তাত তেওঁ লগাই লৈছে ধুনীয়াকৈ সমানকৈ তাৰপিছত ইয়াক আকৌ কাটিব বৰ্ডাৰটো মিলাই লৈ কাটাটো মেইন কাম যেন লাগিছে ইয়াত যিহেতু বৰ্ডাৰটো মিলাব লাগিব ট্ৰফিটোৰ বৰ্ডাৰৰ লগত গতিকে এয়া কাটি হৈ গৈছে অলমষ্ট ৰেডি এয়া এতিয়া ফিক্সড কৰিব আজি এটা নতুন কথা শিকিলোঁ ময়ো হয়তো আপোনালোকেও এতিয়া ভাল লাগিছেনে ট্ৰফিটোৰ ফিনিচিং দেখি থেংক ইউ ফৰ ৱাচিং